নমস্কাৰ ডিয়ামৌ টেক্সটাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোক আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আপোনালোকলৈ বুলি বহাগী মেলাৰ বাবে কেইটামান কাপোৰ অফাৰ প্ৰাইজত লৈ আহিছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি কাপোৰবোৰ ল'ব বিচাৰে আপোনালোকৰ ভাল লাগে বাজেটত আহে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত আমাৰ নাম্বাৰটো দিয়া আছে। আহকচোন আমাৰ আজি কালেকশ্যনৰ প্ৰথম কাপোৰযোৰ চাওঁ। আমি আজি আপোনালোকলৈ বুলি কেইটামান ষ্টেপুল আৰু লুডিয়ান পাতত আনিছোঁ আৰু যিখিনি কাপোৰৰ মূল্য জেনেৰেলি আপোনাৰ 1600-1500 তেনেকুৱাকৈ আহে। আমি এতিয়া আজি আপোনালোকক বহাগী মেলাৰ বাবে দুযোৰত আপোনাক প্ৰাইচ এটা মিলাই দিয়া হৈছে। গতিকে আহকচোন ভিডিঅ'টো চাওঁ আমি। এইযোৰ হ'ব প্ৰথমযোৰ হ'ব, এইটো ষ্টেপুলত আছে, বিৰাট ধুনীয়া হয়। এইখন হৈছে চাদৰখন, ইয়াতো বৰ ধুনীয়াকৈ কাম কৰা আছে, নতুন ডিজাইনতে কাম কৰা আছে হয়। আৰু মেখেলাখন কণ্ট্ৰাষ্টত থাকিব। এইখন দেখিব পাইছে, এইখন মেখেলাখন আহিব। এই কাপোৰযোৰ ল'বলৈ হ'লে আপোনালোকে 1400 টকা দিব লাগিলে হয়, কিন্তু ইয়াৰ লগত আৰু এযোৰ আছে। এযোৰ প্ৰায় বাই ওৱান গেট ওৱান ফ্ৰী এনেকুৱা হ'ব। আৰু এইযোৰ হ'ব আপোনাৰ লুডিয়ান পাটত আহিব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইজতে লাভ কৰিব। বিৰাট ধুনীয়া প্ৰাইজ হয়। এযোৰ কাপোৰৰ মূল্যত দুযোৰ কাপোৰকৈ পাব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1600 টকাত দুযোৰ কাপোৰ ল'ব পাৰিব। অন্য এটা যোৰা চাব পাৰিব। এইটো আহিব ষ্টেপল কটনত, বিৰাট ধুনীয়া হয়। ইয়াত কালাৰিং মাল্টি কালাৰ বুটাত কাম কৰিছে। এইখন আহিব যোৰাটোৰ চাদৰখন, য়েলো, ৰাণী আৰু গুণা কালাৰত কাম কৰিছে, বিৰাট ধুনীয়া হয় এইখন চাদৰখন। আৰু লগৰ মেখেলাখন আমি দেখাই আছোঁ। এই যোৰাটো যদি ল'ব বিচাৰে, এইটো ছিংগুলকৈ ল'বলৈ হ'লে আপোনালোকে 1000 টকা দিব লাগিব। আৰু যদি আপোনালোকে ভাবে এযোৰৰ লগত এযোৰ ফ্ৰী কৰি আপোনালোকে লাভটো উঠাব বিচাৰে, তেনেহ'লে দুযোৰৰ ভিতৰত আপোনালোকে আমাক আজি 1600 টকা দিলে দুযোৰ কাপোৰ ধুনীয়াকৈ ল'ব পাৰিব। ষ্টেপল কটনৰ লগত এইযোৰ থাকিব আপোনালোকৰ ফ্ৰী হ'ব। ফ্ৰী বুলিয়ে কোৱা হৈছে যিহেতু এযোৰ কাপোৰৰ দামত আপোনালোকে দুযোৰ কাপোৰ পাইছে। এইযোৰ আহিব লুডিয়ানত, বিৰাট ধুনীয়া হয়। ইয়াৰ কালাৰ কম্বিনেশ্যন আৰু ডিজাইনটো খুব ধুনীয়া হয়। এই কাপোৰযোৰ ল'ব পাৰিব আজি আমাৰ পৰা আপোনালোকে মাত্ৰ 1600 টকাত। ছেম অফাৰত ছেম কোৱালিটি আৰু মেটেৰিয়েলত অন্য এটা চাব পাৰিব। এইটো আপোনাৰ বিৰাট ধুনীয়া হয়। এইটো অফ হোৱাইটত আহিব, কিন্তু ইয়াৰ আচল কণ্ট্ৰাষ্ট আহিব। আচল কণ্ট্ৰাষ্টৰ কালাৰটো হ'ব বটল গ্ৰীণ কালাৰ হ'ব, বিৰাট ধুনীয়া হয়। চাদৰখন এইখন আহিব, ইয়াতে গুণা আৰু সূতাৰে কাম কৰা হৈছে। চাদৰৰ ছাইড পটিকেইটা দেখিব পাইছে, 6টাকৈ ছাইড পটি থাকিব চাদৰৰ বাবে। ব্লাউজ পিচটো চিম্পুল আহিব। ইয়াৰ মেখেলাখন এইখন আহিব আৰু গোটেইখিনি কাপোৰৰ মেখেলা ব্লাউজ পিচ এইকেইটা আহল বহলেই হ'ব আৰু ভাল হ'ব। ছিংগুলকৈ ল'বলৈ হ'লে 1000 টকা দিব লাগিব। আৰু যদি আপোনালোকে ভাবে আমি অফাৰটোৱে গ্ৰহণ কৰোঁ, তেনেহ'লে আপোনালোকে 1600 টকাত ধুনীয়াকৈ দুযোৰ কাপোৰ ল'ব পাৰিব। এটা ষ্টেপল কটন হয় আৰু এটা হৈছে লুডিয়ানত আহিব, এই বিৰাট ধুনীয়া হয়। আৰু আপোনালোকৰ অনুসৰি আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি কালাৰ আৰু ডিজাইন নিজে চাই মেলি ল'ব পাৰিব। সেইখিনি সুবিধা আমাৰ কৰি থোৱা আছে, গতিকে আপোনালোকে এইখিনি ল'ব পাৰিব। নেক্সট খুব ধুনীয়া এটা দেখাব ওলাইছোঁ। এইটো আপোনাৰ এইটো আহিব লুডিয়ানত আহিব আৰু ইয়াতে ধুনীয়াকৈ গুণাৰ কাম কৰি দিয়া হৈছে। ডিজাইনটো দেখিব পাইছে, নতুন ডিজাইন হয়। কালাৰ কম্বিনেশ্যনো খুব ধুনীয়া হয়, ৰঙা আৰু গুণাৰে কাম কৰিছে। গোটেইকেইটা সৰু সৰুকৈ মিনা কৰাৰ দৰে লতা ডিজাইনৰ দৰে কাম কৰিছে। বিৰাট ধুনীয়া হয়। এখন আহিব মেখেলাখন আৰু ইয়াৰ লগৰ যিটো ষ্টেপল কটন সেইটো আমি দেখাই আছোঁ। এইটো ৰেড কালাৰ থাকিব, আমি মিলাই দিয়া হৈছে। এযোৰ ৰঙৰ লগত অন্যযোৰ যাতে একে কালাৰ বা একে ডিজাইন নহয়, তেনেকৈ আমি মিলাব অলপ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে ল'ব পাৰিব আৰু দুযোৰৰ ভিতৰত ল'ব পাৰিব আজি আমাৰ পৰা মাত্ৰ আপোনালোকে 1600 টকাত ল'ব পাৰিব। আমাৰ আজি চেলৰ বিৰাট ধুনীয়া হয়। এইটো এটা চাব পাৰিব, এইটো ষ্টেপলত আহিব, য়েলো কালাৰত আহিব, বিৰাটেই ধুনীয়া হয়। এইটো আহিব ডিজাইনটো আচল কণ্ট্ৰাষ্টত আহিব, ৰয়েল ব্লু হ'ব আচল কণ্ট্ৰাষ্টৰ কালাৰটো।
সাইড পট্টিকেইটা দেখিব পাইছে বিৰাট ধুনীয়া হয়। এইখন আহিব যোৰাটোৰ চাদৰখন, লগৰ মেখেলাখনো আছে। মেখেলাখনো খুব ধুনীয়া আহল বহল দীঘল হয় এইখন মেখেলাখন। আৰু এনেকুৱা ছিংগুলকৈ ল'ব লাগিলে আপোনালোকে 1000 টকা ল'ব পাৰিব। লগত আৰু এটা থাকিব যোৰা। এইখিনি স্পেচিয়েলি বহাগ বিহুৰ বাবে আপোনালোকৰ বাবে আগবঢ়াই দিয়া হৈছে। গতিকে আমি আশা কৰিছোঁ আপোনালোকে আমাৰ পৰা এই অফাৰখিনি আপোনালোকে ল'ব পাৰিব। বিৰাট ধুনীয়া হয়। আৰু আমি গোটেইখিনি কাপোৰ খুলি দেখুৱাব পৰা নাই, মানে আমাৰ আজি টাইমটো অলপ শ্বৰ্ট হৈছে। বহুতখিনি কাষ্টমাৰে আমাৰ দোকানত আজি ভিৰ কৰিছেহি অফাৰৰ বাবে, যিহেতু আমি 50% অফাৰ দিয়া হৈছে। গতিকে খুব কম সময়ত অলপ কাপোৰ দেখুৱাব লৈছোঁ। গতিকে আমি গোটেইখিনি কাপোৰ সম্ভৱ নহয় যে খুলি দেখুৱাব। গতিকে যদি বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি চাব পাৰিব। আৰু যা নহওক এইখিনি আপুনি লাভ কৰিব পাৰিব আমাৰ পৰা মাত্ৰ 1600 টকাত। অন্য এটা চাব পাৰিব, বিৰাটেই ধুনীয়া হয়। কাপোৰযোৰ মেলোঁতেই গম পোৱা গৈছে যে খুব ধুনীয়া হ'ব। এইখন আহিব চাদৰখন, বিৰাট ধুনীয়া হয়, ৰেড কালাৰত থাকিব। আৰু কাপোৰটো বিৰাট ধুনীয়া ছফ্ট হয়। এইটো আহিব চাদৰৰ চাইড পটি থাকিব ব্লেকত, গুণাৰে কাম কৰিছে, গল্ডেন গুণাৰে কাম কৰিছে। এইখন আহিব যোৰাটোৰ মেখেলাখন। ইয়াত ধুনীয়াকৈ আহল দীঘলকৈ কাম কৰা আছে আৰু বুটাখিনি অলপ বেলেগ ষ্টাইলত কাম কৰা আছে। এইযোৰ ছিংগুলকৈ ল'ব লাগিলে 1000 টকা দিব লাগিব। আৰু ইয়াৰ লগত যিটো অফাৰ প্ৰাইজত আৰু এযোৰ আছে, এইযোৰ লুডেনত থাকিব। এইটো ব্লু কালাৰ থাকিব। ইয়াৰ ডিজাইনটো কিন্তু খুবেই ধুনীয়া হয়, ডিজাইন বিৰাট ধুনীয়া হয়। এইখন আহিব অন্য এটা যোৰাৰ, তাৰে যিটো যোৰা হয় লগৰ অফাৰৰ যিটো যোৰা হয় এইটো আহিব। এখন মেখেলাখন আহিব আৰু ব্লাউজ পিচটো গোটেইখিনিতে ব্লাউজ পিচ থাকিব, চিম্পুলকৈ আহিব ব্লাউজ পিচকেইটা। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1600 টকাত ল'ব পাৰিব। অন্য এযোৰ চাব পাৰিব, বিৰাট ধুনীয়া হয়। এইটো পিংক কালাৰত থাকিব, এজা পিংক কেনেকুৱাত আহিব, খুব ধুনীয়া হয়। এইখন আহিব যোৰাটোৰ চাদৰখন, এইখন আহিব চাদৰখন। ইয়াৰ মেখেলা আৰু ব্লাউজ পিচ আমি ভিতৰত আছে, ছাইডত চাগে পৰি গৈছে। হয়, এইটো আহিব ব্লাউজ পিচটো। ব্লাউজ পিচটো হেভি হ'ব, বিৰাট ধুনীয়া হয়। আৰু ইয়াৰ লগৰ যিটো অফাৰ প্ৰাইজৰ যিটো অন্য এটা যোৰা আছে সেইটো আমি দেখুৱাব চেষ্টা কৰিম। এইখন আহিব মেখেলাখন, বিৰাট ধুনীয়া হয়। এইটো য়েল্লো কালাৰ থাকিব, য়েল্লো আৰু ব্লুৰ কম্বিনেশ্যনৰ আছে, বিৰাট ধুনীয়া হয়। ইয়াৰ ডিজাইনটো ভাল হয়, সৰু সৰু বুটাত কাম কৰিছে। আৰু আজিকালি সকলো মহিলাই সৰু সৰু গাত সৰু সৰু কাম কৰা বুটাই বিচাৰে, গতিকে তেনেকুৱা ধৰণতে অনা হৈছে। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আজি আমাৰ পৰা মাত্ৰ দুযোৰত 1600 টকাত ল'ব পাৰিব। অন্য এটা চাব পাৰিব, এইটো আহিব, এইটো লুধিয়ানতে আহিব, বিৰাট ধুনীয়া হয়। ইয়াত আপোনাৰ গাত কাম কৰা নাথাকে, চিম্পুল ডিজাইনত আহিব। আচল কণ্টাছ আহিব গোটেইখিনি। এইখন আহিব যোৰাটোৰ চাদৰখন, ছাইড পটিকেইটা ব্লেকত আহিব, ব্লাউজ পিচটো খুব সম্ভৱ ব্লেকতে আহিব। ইয়াৰ মেখেলাখন আমি অলপ দেখুৱাব চেষ্টা কৰিছোঁ। এইখন আহিব মেখেলাখন, আৰু ইয়াৰ লগত যিটো আছে আমি সেইটো যোৰা দেখাব চেষ্টা কৰিম। এইটো আহিব, বিৰাট ধুনীয়া হয়, কমলা কালাৰ থাকিব। এইটো কণ্টাছত থাকিব, মেখেলাখন নীলা হ'ব আৰু চাদৰখন অৰেঞ্জত থাকিব। আৰু এই কাপোৰ দুযোৰ ল'ব পাৰিব আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1600 টকাত। আৰু ছিংগুলকৈ ল'ব বিচাৰিলে 1000 টকাত ল'ব পাৰিব। আমাৰ আজি বহাগী মেলাৰ চেল ডেট অন্য এযোৰ দেখুৱাব ওলাইছোঁ। চাফ কালাৰ থাকিব চাদৰখন, ষ্টেপুল কটন হয়, বিৰাট ধুনীয়া হয়। এইখিনিতো আপোনালোকে গমেই পায় ষ্টেপুল কটন। ইয়াৰ ডিজাইনটো চাব পাৰে, বিৰাট ধুনীয়া হয়, গুণা আৰু ব্লেক সূতাত কাম কৰিছে। এইখন আহিব চাদৰখন, আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয়। আৰু ছাইড পটিকেইটা দেখিব পাইছে, বিৰাটেই ধুনীয়া হয়। ছাইড পটিকেইটা সৰু সৰুকৈ কাম কৰি দিয়া আছে, 6টা ছাইড পটি চাদৰৰ বাবে। আৰু মেখেলাত চিম্পুলকৈ থাকিব, ব্লাউজ পিচটো এটা থাকিব, চিম্পুল ব্লাউজ পটি। আৰু এইটো হ'ব যোৰাটোৰ মেখেলাখন। লগৰ যোৰাটো আমি অন্য এটা যিটো আমি অফাৰৰ বাবে দিয়া হৈছে আপোনালোকৰ বুলি আগবঢ়া হৈছে, এইটো আহিব, অন্যটো যোৰা আহিব। এইটো ৰাণীত থাকিব, ৰাণী পিংকত থাকিব।
এইটো আহিব ৰাণী পিংকত। এইটো আপোনাৰ আচল কণ্ট্ৰাষ্ট আহিব। ইয়াৰ ডিজাইনটো কিন্তু অলপ ডাঙৰ হ'ব, বিৰাট ধুনীয়া হয়। এই কাপোৰযোৰ ধুনীয়াকৈ ল'ব পাৰিব। আজি দুযোৰ ল'ব পাৰিব মাত্ৰ 1600 টকাত দুযোৰ লাভ কৰিব পাৰিব। আৰু আমি বহাগী মেলাৰ বাবে এনেকৈ অফাৰ দিয়া হৈছে আমাৰ লাইফত, আৰু দুটাকৈ আমাৰ চেনেল আছে, গোটেইখিনিতে আমি এভেইলেবল কৰি দিছোঁ। গতিকে আপোনালোকে যোগাযোগ কৰি যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। অন্য এটা চাব পাৰিব, এইখন আহিব যোৰাটোৰ চাদৰখন। ইয়াৰ ডিজাইনটো খুব ধুনীয়া হয়, অলপ হেভি কৰি কাম কৰা থাকিব। ৰাণী আছে, এইটো ৰাণী কালাৰ হয়, আৰু কফি কালাৰ আছে। বাকীখিনি গোটেইখিনি ধুনীয়াকৈ কাম কৰা আছে, ডিজাইনটো বেলেগ বেলেগ আহিব। বিৰাট ধুনীয়া হয়, খুব সুন্দৰ হয় ডিজাইনটো। আপোনালোকে চাব পাৰিব, যিখিনি দেখা পাইছে এইখিনি এনেকুৱাই হ'ব কাপোৰযোৰ। ডিজাইন 3-4টামান পাব, আৰু তাৰ লগত যিটো অন্য এটা যোৰা থাকিব এইটো ব্লেকত আহিব। এইটো কাপোৰটো বিৰাটেই সুন্দৰ হয়, মাছাজ কটনৰ দৰেই হয় কাপোৰটো, খুব মিহি হয়, ছফ্ট হয়। আৰু এই কাপোৰ দুযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1600 টকাত। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। অন্য এটা চাব পাৰিব, এইটো আমি ছিংগল পিছত লৈ আহিছোঁ। যদি এইটোৰ লগত অন্য এটা ল'ব বিচাৰে তেনেহ'লে তেনেকৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। বিৰাট ধুনীয়া হয় কাপোৰযোৰ, ব্লেকত আহিব। এইখন হ'ব যোৰাটোৰ চাদৰখন, ষ্টেপল কটন আহিব। ডিজাইনটো থাকিব এনেকৈ, বহুত মানুহে ব্লেকত বিচাৰে, আৰু ইয়াৰ ডিজাইনটো ছাইড পটিকেইটাও খুব ধুনীয়া হয়, খুব সুন্দৰকৈ কাম কৰা আছে। গোটেই গাতে মাল্টি কালাৰ বুটাত কাম কৰা আছে। এইখন আহিব যোৰাটোৰ মেখেলাখন, খুব ধুনীয়া হয়। এই কাপোৰযোৰ আজি আমাৰ পৰা ল'ব পাৰিব, অফাৰ প্ৰাইজত থাকিব। ছিংগল পিচ মাত্ৰ 1000 টকাত ল'ব পাৰিব। এইকেইটা ছিংগল পিছত দেখুৱাইছোঁ আমি। এইটো আহিব ৰেড কালাৰত আহিব, বিৰাট ধুনীয়া হয়, খুব ধুনীয়া হয়। এইটো আচল কণ্ট্ৰাষ্ট আহিব। এইখন আহিব যোৰাটোৰ চাদৰখন। আৰু যদি এইটো মই ছিংগলত দেখাইছোঁ, যদি এইটোৰ লগত যদি বেলেগ এটা যোৰা অন্য এটা যোৰা চাব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ডিজাইনটো আনকমন থাকিব। এইখন আহিব যোৰাটোৰ মেখেলাখন, খুব ধুনীয়া হয়। আৰু এই কাপোৰযোৰ ছিংগল পিছত আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1000 টকাত। যদি অন্য বিচাৰে তেনেহ'লে সেইটোৰ লগত দুযোৰ কৰি 1600 টকাত ল'ব পাৰিব। আজি আমি এইখিনিয়ে আগবঢ়ালোঁ, আৰু এইখিনি যিখিনি দেখুৱালোঁ ইয়াত আমাৰ বহুতখিনি কাপোৰ এভেইলেবল আছে। আজি আমাৰ দেখুৱাত ইমান সম্ভৱ নহ'ল, আমাৰ অলপ সময় বহুতেই আজি তাকৰ হৈছে, গতিকে খুব খৰধৰকৈ মাত্ৰ কেইটামান যোৰা আগবঢ়াইছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে, কাপোৰবোৰ ভাল লাগিলে। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু ল'ব বিচাৰিলে তেনেহ'লে আমাৰ নাম্বাৰত দিয়া আছে, নাম্বাৰ স্ক্ৰীনশ্বটৰ সৈতে আমাৰ লগত যোগাযোগ কৰি কাপোৰবোৰ ল'ব পাৰিব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ।